পূৰ্বতে এই অঞ্চল আচলতে চতিয়া সমষ্টিত আছিলে, এতিয়া নতুনকৈ যি নদুৱাৰ নামে নামাকৰণ হ'ল। পূৰ্বতে তেওঁলোক নদুৱাৰ সমষ্টিত আছিলে আৰু এতিয়া ৰঙাপাৰা সমষ্টিত অন্তৰ্ভুক্ত হ'ল। নদুৱাৰৰ পৰা প্ৰায় 18টা বুথ আৰু গাঁও আচলতে আমাৰ ইয়াত অন্তৰ্ভুক্ত হ'ল। FRC পঞ্চায়তৰ অঞ্চল আমাৰ ৰঙাপাৰা সমষ্টিত অন্তৰ্ভুক্ত হ'ল আৰু এই লোকসকলে আচলতে যিটো দিনত ঘোষণা হ'ল ৰঙাপাৰা সমষ্টিত অন্তৰ্ভুক্ত হোৱা বুলি, সেই দিনটোৰ পৰা তেওঁলোকে নিমন্ত্ৰণ জনাই আছিল। আদৰণি জনাবলৈ কাৰণে তেওঁলোকে আচলতে আমাৰ লগত যোগাযোগ কৰি আছিল। তেওঁলোকে আমাৰ তাত আহিব বিচাৰিছিল, কিন্তু আমি কৈছিলোঁ যে আমি আপোনালোকৰ তালৈ যাম এটা দিন নিৰ্ধাৰণ কৰি পেলাই, আৰু আজি এই দিনটোতে আমি ইয়ালৈ আহিলোঁ। আৰু তেওঁলোকে আমাক একেমুখে তেতিয়াই কৈছিল যে পূৰ্বতে আমি বেলেগ দলৰ লগত আছিলোঁ, কিন্তু আপুনি ৰঙাপাৰা সমষ্টিত অহাৰ লগে লগে আমি ৰঙাপাৰা আপোনাৰ লগত যোগদান কৰিবৰ কাৰণে আমি ইচ্ছা প্ৰকাশ কৰিছোঁ। আৰু সেই নিমিত্তে আজি ইয়াত প্ৰায় 213 গৰাকী বিভিন্ন দলত থকা ব্যক্তিসকলে আজি আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ পেলাই আমাৰ দলত যোগদান কৰিছে। আৰু তেখেতসকলে কৈছে যে বিশেষকৈ নৰেন্দ্ৰ মোদী, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতসকলৰ কামক চাই পেলাই তেওঁলোকে আকৃষ্ট হৈছে। সেইকাৰণে তেখেতসকলে আমাৰ দলত যোগদান কৰিছে। মই ভাবোঁ এই অঞ্চলত আহি আজি যি পৰিৱেশ ইয়াত দেখিলোঁ, নিশ্চিতভাৱে আগন্তুক যি লোকসভা নিৰ্বাচন আছে, এই লোকসভা নিৰ্বাচনত এই অঞ্চলবাসীয়ে হিয়া উজাৰি তেওঁলোকে আমাৰ দলক সমৰ্থন জনাব, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতসকলে সমৰ্থন জনাব বুলি আজি এই সভাত আহি পেলাই আমি অনুভৱ কৰিলোঁ। হয়, এই অঞ্চলত অলপমান কাম কৰিবলগীয়া আছে। এই অঞ্চলত যেনেধৰণে হয়তো বিকাশ হ'ব লাগিছিল সেই ধৰণে হয়তো পূৰ্বতে বিকাশ হোৱা নাই, কিন্তু আজিৰ তাৰিখত যিহেতু ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে আৰু তেওঁলোকে দায়িত্ব অৰ্পণ কৰিলে, ৰঙাপাৰা সমষ্টিত তেখেতসকলে অন্তৰ্ভুক্ত হোৱাৰ পিছত তেওঁলোকে দায়িত্ব অৰ্পণ কৰিছে। মই তাৰ পৰা এটা বস্তু অনুমান কৰিব পাৰিছোঁ যে এই অঞ্চল পাই পেলাই আমি সকলোৱে সুখী হৈছোঁ আৰু ৰাইজো সুখী হৈছে, কাৰণ তেওঁলোকৰ একেবাৰে নিকটতে লাগি থকা ৰঙাপাৰা নগৰখনতে তেওঁলোকে চিকিৎসাৰ কাৰণে, তেওঁলোকে শিক্ষাৰ কাৰণে, অন্যান্য সা সুবিধাৰ কাৰণে তেওঁলোকে সেই নগৰলৈ যায়। কিন্তু তেওঁলোকে পূৰ্বতে এটা বেলেগ সমষ্টিত তেওঁলোকে আছিলে, তো তেওঁলোকে স্বাভাৱিকতে আজি তেওঁলোকে সুখী অনুভৱ কৰিছে আৰু আমিও সুখী অনুভৱ কৰিছোঁ এই অঞ্চলবাসীক পাই পেলাই, এই সহজ সৰল লোকসকলক পাই পেলাই। তেওঁলোকে যেনেধৰণে আদৰণি জনালে, অন্তৰৰ পৰা তেওঁলোকক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমাগত লোকসভা নিৰ্বাচন, হয়, ইতিমধ্যে বিৰোধী ঐক্যমঞ্চই বিজেপিক হৰাবৰ বাবে এটা প্ৰচেষ্টা বিৰোধীৰ এটা কথা আপোনালোকে সকলোৱে জানে যে যি ইণ্ডিয়া তেওঁলোকে INDIA নিৰ্মাণ কৰিছিল, তাতে কেৰুণ লাগি গ'ল। তাৰমানে তেওঁলোকৰ নামটোতে আজিৰ তাৰিখত কেৰুণ লাগি গ'ল আৰু তেওঁলোকৰ সেই ঐক্যতাটো আমি দেখিবলৈ পোৱা নাই। আজিৰ তাৰিখত আমি সকলোৱে দেখিলোঁ সমগ্ৰ ভাৰতবৰ্ষতে আজিৰ তাৰিখত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে কাম কৰিছে, ভাৰতবৰ্ষত অকল নহয়, তেখেতৰ কামৰ শলাগ আচলতে সমগ্ৰ বিশ্বই আজিৰ তাৰিখত লৈছে। তেখেতে কি কাম কৰিছে, তেখেতে কি পদক্ষেপ ল'ব, তেখেতৰ বক্তব্য শুনিবৰ কাৰণে সমগ্ৰ বিশ্বই আজিৰ তাৰিখত ৰখি থাকে। আৰু ঠিক তেনেধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও পূৰ্বতে হয়তো অসমৰ মুখ্যমন্ত্ৰীক মানুহে ইমান হয়তো অন্যান্য ৰাজ্যত হয়তো তেনেধৰণে চিনি পোৱা নাছিল, কিন্তু আজিৰ তাৰিখত তেখেতে যলৈকে যায় মানুহে তেখেতক চাবলৈ, তেখেতক লগ পাবলৈ, তেখেতৰ লগত কথা পাতিবলৈ কাৰণে ব্যগ্ৰ হৈ থাকে। মই দেখিছোঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমবোৰো তেখেতৰ এটা বক্তব্য পাবলৈ কাৰণে তেখেতে ৰখি থাকে আচলতে তেওঁলোক। তো তাৰ পৰা এটা বস্তু অনুমান কৰিব পাৰি যে ভাৰতবৰ্ষ এটা নতুন ভাৰতবৰ্ষলৈ ৰূপান্তৰিত হৈছে। অসম পূৰ্বৰ অসম হৈ থকা নাই, আজি নতুন অসম হৈ ৰূপান্তৰিত হৈছে। আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে বক্তব্যতে কৈছে আমি কিমানখন আসন পাম বুলি, আৰু ঠিক তেনে অনুৰূপ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনাখন এছেম্বলিত তেখেতে এটা কথা কৈছে যে 26ৰ যি নিৰ্বাচন, 24ৰ কথাই কোৱা নাই, 26ৰ যি নিৰ্বাচন আছে তাত আমি 126টাৰ 100টা আসন পাম। তাৰ পৰা এটা অনুমান কৰিব পাৰি যে এই যি মানে ঐক্য মঞ্চ বা বিৰোধীৰ ঐক্য মঞ্চ, তেওঁলোকে ঐক্য এইকাৰণে হৈছে তেওঁলোকে গম পাইছে যে আমাৰ
মাটি ভৰিৰ তলৰ মাটি নাইকিয়া হৈ পৰিছে সেইকাৰণে ক'ৰবাত অন্তত আমি একত্ৰিতভাৱে অকণমান ক'ৰবাত ধৰি পেলাই ৰখিব পাৰোঁ নেকি তাৰ কাৰণেহে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে এক্সিষ্টেঞ্চৰ কাৰণেহে তেওঁলোকে ফাইট কৰি আছে মই ভাবোঁ তেওঁলোকে চৰকাৰত আহিবৰ কাৰণে ফাইট নহয় তেওঁলোকৰ এই অস্তিত্বৰ কাৰণে তেওঁলোকৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকৰ এক্সিষ্টেঞ্চৰ কাৰণেহে তেওঁলোকে এইবোৰ কথা কৈ আছে হয় আপে শোণিতপুৰৰ ক্ষেত্ৰত কি হয় মই দেখিবলৈ পালোঁ বা মানে সংবাদ মাধ্যমতে দেখিবলৈ পালোঁ যে আপে তেওঁলোকে শোণিতপুৰত তেওঁলোকৰ প্ৰাৰ্থিত্ব তেওঁলোকে ঘোষণা কৰিছে আম আদমি পাৰ্টি তেওঁলোকৰ আপোনালোকে চাব দলৰ যি প্ৰতীক চিহ্ন ঝাৰু তেওঁলোকে কয় দুৰ্নীতিক আমি মানে চাফা কৰি দিওঁ একদম স্বচ্ছ নিকাৰ কথা কয় কিন্তু যিজন প্ৰাৰ্থী তেওঁলোকে ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তেওঁকতো হেণ্ডকাপ লগোৱা এখন প্ৰতিচ্ছবি মই দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমত আজি চৰ্চিত হৈছে সেইখন ফটো যে তেওঁলোকৰ যিজন কেণ্ডিডেট ঋষিৰাজ কণ্ডিল্য তেখেতক মই দেখিছোঁ তেখেতে পুলিচ এজন ৰখি আছে হেণ্ডকাপ বান্ধা আছে তেওঁৰ সেই প্ৰতিশ্ৰুতিটো আছে আৰু মই পূৰ্বতো শুনিবলৈ পাইছিলোঁ তেখেতৰ বহুত তেনেকুৱা অপৰাধ আছে বিভিন্ন থানাত তেনেকুৱা মানে কেছ আছে তেওঁলোকৰ চলি আছে কিন্তু যেতিয়া ঘোষণা হোৱাৰ লগে লগে অন্তত আজিৰ তাৰিখত সমগ্ৰ অসমবাসী অন্তত গম পালে যে আম আদমি পাৰ্টিৰ যি নিকা ভাৱমূৰ্তি সেই নিকা ভাৱমূৰ্তি আচলতে কেনেকুৱা তেওঁলোকৰ যি সেই ঝাৰুৰ যিটো প্ৰতীক চিহ্ন তেওঁলোকে কয় যে আমি মানে সকলোতকৈ নিকা আমি বোলে দুৰ্নীতিক আমি চাফা কৰি দিওঁ কিন্তু আচলতে আটাইতকৈ অপৰাধীকহে তেওঁলোকে চিনাক্ত কৰে ইমান লক্ষ্য ব্যক্তিৰ মাজত আমাৰ এই তেজপুৰৰ দৰে সমষ্টিটোৰ কেনেকুৱা এটা আমাৰ ঐতিহ্য আছে আমি সকলোৱে জানো নহয় জানো এই ইয়াত ভূপেন হাজৰিকাৰ কথা কওঁ বিষ্ণু ৰাভা ডাঙৰীয়াৰ কথা কওঁ আমি ফণী শৰ্মাৰ কথা কওঁ এই তেজপুৰৰ কথা ক'লে সকলোৱে মানে নৰমস্ত মানে তেওঁলোকে সকলোৱে মানে মূৰ ধুৱাই দিয়ে এই তেজপুৰ সমষ্টিৰ কথা মানে ওলালেই যেতিয়া ওলায় কিন্তু আমি দেখিবলৈ পালোঁ এই তেজপুৰৰ দৰে সংস্কৃতিবান এটা সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এজন মানে অপৰাধী যাৰ আৰু তেওঁৰ হেণ্ডকাপ লগোৱা এখন প্ৰতিচ্ছবিও তেওঁলোকে মানে এইটো দেখা পোৱা গৈছে তাৰ পৰা অনুমান কৰিব পাৰি আচলতে কি হৈ আছে আচলতে ধন্যবাদ আপুনি যি নিউজ पर्टेलनि दैदेनगिरि नोंथां आरो लोगोसे बे पर्टेल दैदेननो हानाय नोंथांमोनखौ जोङो बिजेपि हान्जानिफ्राय गिबि गिबियावनो साबायखर बावनाय थाबाय दिनैनि बे हाबाफारियाव नोंथांमोना जोंजों फैनानै नुजाफैनो हानायनि थाखाय दायो बेयाव जोङो बुंनो थांगोन जोंनि बे दैमालु सेन्टाराव जि सुबुं गौमा बरायनाय हाबाफारि बे बरायनाय हाबाफारियाव जोङो आसाम सरकार आरो भारत सरकारनि जि डि एलिमिनेशन जानाय बेवहाय जोङो आवगायाव जोंहा सतिया समष्टि दंमोन जों सतिया समष्टियावहाय थानाय समाव जों जिखिनि उन्नयन जायाखैमोन बा जौगानाय हाबाफारि जायाखैमोन खिन्थु आसा खालामदों जायो जोङो रङाफारा समष्टियाव हाबनाय लोगो लोगोनो जोंहा माखासे रायजोनि जेंनाफोरखौ सुस्रांनो जों सानदों मानो होनब्ला जोंहा दा बर्तमान जोंनि एमएलए जागोना बा जोंनि एमएलएआ जि हाबाफारि मावफुंनो जों बिथांनि बागै जों जोबोर मोजां मोनथियो बेखायनो आं रायजोफोरखौ खावलायगोनसो जोंनि बर' जाथिनि जौगानाय हाबाफारि मावनोब्ला बिजेपि हान्जानि सुयै गुबुन हान्जाखौ जों नुनो थाङाखै आरो मानो होनब्ला जोंनि बर'फोरनि समस्याखौ बिजेपि हान्जायासो बांसिन नायगासिनो दं बिजेपि दोलोआसो नायगासिनो दं माने मानो होनब्ला नोंथांमोना बयबो मिथियो 2020 मायथाइनि 27 जानुवारियाव जोंहा बिटिआर गोरोबथा जानांबाय बे बिटिआर गोरोबथायाव जोंहा गोबां खामानि जागासिनो दङ दानख' दाजाब जानाया जागासिनो दङ बेखायनो जोंनि जाथि एबा जोंनि बर'फ्रा खौसे जानांसिगौ आरो दायो जोंनि बे समष्टि हिसाबाव जोङो दाराङापारा समष्टि हिसाबै जों खौसे जानानै जोंनि जि रायजोनि मावनांगौ हाबाफारिखौ जों मावलांनो लैहोर लैहोर फैनानै जोङो ज' जानांसिगौ आरो बेयाव मोनसे मोजां मेसेज दिनै 250 जनसो गुबुन दोलोनिफ्राय अर्थात कंग्रेस दोलोनिफ्राय आरो सिपिएमनिफ्राय फैनानै बेयाव जइन जानायनि जों हाबाफारि लादों बे हाबाफारिया जोंनि माबानि मण्डलनि दैदेननायाव जादों लोगोसे बेयावहाय जोंनि जेसेखिनि कर्मि दङ जोबोद सांग्राङै खामानि मावगासिनो दङ बेनिफ्राय बेयाव मोनसे बाथ्राखौ बुंनांगोन जे जोंहा गुबुन दोलोआव थानानै जेबोआनो लाब गैला बुंनो थाङोब्ला ओंखायनो जोङो जोंनि बर' हारिनि गेजेराव गुबुन थानो सानदोंब्ला बेयो एक्सुवेलि गोरोन्थियानो जागोन दा समाव मानो होनब्ला जोंहा देग्लायबोथ' एमपि इलेक्सनाव
बिजेपि सरकारा देरहानाया खाथांखा मानो होनबा बेयाव खारबोखाया देरहाखाथारगोन मानो होनब्ला जिखिनि बिजेपिनि नेतृत्व जिखिनि बिजेपिनि दैदेननाय जिखिनि बिजेपिनि दोलोनि खामानि मावनाय जोङो बयबो सोलेरजों नांजाबनानै थानाय सोमोन्दो बायदि मोनदों मानो होनबा जोङो जाथि हिसाबै आरो बेखायनो आं खावलायगोन जोंहा गुबुन दोलोआव थानाय सुबुंफोरखौ बा गुबुन दोलोआव सोरबाफोर दङब्ला जोंनि मानसिफोर बिसोरो फैनानै खौसे जानानै जोंनि जाथिनि सार्थआव दाजाब दानख'नि बारायनि सार्थआव जाहाथे बेखौ हेफाजाब होनानै बिजेपि हान्जाखौ देरहाहोनाया जोंनि थांखि बेखायनो बिदिनो बे हाबाफारियाव जोङो सुबुं गौमा बरायनाय हाबाफारियाव बा एमएलए बरायनाय हाबाफारियाव जोङो नोंथांमोना नुनो मोन्दों बेयाव नायबोलायाव 4-5 हाजार मानसि जमा जादों बेयाव जमा जानायावहाय जोंनिया जि एमएलए बे एमएलएआहाय गोजोननाय फोरमायदों आरो बिथाङा बाथ्रा होदों जे जौगानायनि खामानिखौ मावलांगोन बिथाङा बाथ्रा होदों जों बे बाथ्राखौ नेनानै दिनै बिथांखौ बिथांनि जि बरायनाय हाबाफारियावहाय जोङो माने बिथांखौ रोजा साबायखर बावदों आरो बिदिनो जोङो जगाजग थालायनानै बिथांमोनखौ मोजां हाबा मावनायावहाय जोङो हेफाजाब मोनगोन आसा खालामदों मानो होनबा जोङो राङापारा समस्ति एमएलएखौ जों जोबोद माने सादा सिदा सरल मोनदों आरो मानो होनबा जोंनि आगोलनि एमएलए जिखिनि दंमोन बिथांमोनाथ' आरो खामानिखौथ' मावाखिसै जोंनि बे ओनसोलाव फ्रायबा खामानिखौ मावाखै बेखायनो जियानो जादों सोरबाफोर गुबुन दोलोआव थाङोबा थांनो नाङा आं बर' हिसाबै खावलायबाय जाहाथे बिजेपि दोलोआव फैनानै खामानिफोरखौ मावनो थाखाय जों खावलायबाय बेखिनि बुंनानै गोजोननाय थाबाय আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ দ্বাৰা আজি আমি অসম তথা এই অঞ্চলৰ ৰাইজক আমি ইয়াকে জনাব বিচাৰিছোঁ যে আমি ডিলিমিটেশ্যনৰ পাছত নতুনকৈ যি 15টা বুথ কমিটি ৰঙাপাৰা সমষ্টিত আমি অন্তৰ্ভুক্ত হৈছোঁ এই 15টা বুথৰ আজি আমাৰ সকলোৰে মৰমৰ সকলোৰে আদৰৰ যুৱ নেতা আমাৰ ৰঙাপাৰা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীজিত কৃষ্ণ কমল তাঁতী ডাঙৰীয়াক আমি আদৰণি জনোৱাৰ বাবে আমি উষ্ম আদৰণি আজি কাৰ্যসূচী আমি হাতত লৈছোঁ আজি এই অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী আমি সকলো মিলিত হৈ আজি আমাৰ যুৱ বিধায়ক মাননীয় শ্ৰীজিত কৃষ্ণ কমল তাঁতী ডাঙৰীয়াক আমি ইয়াত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আজি ভাৰতীয় জনতা পাৰ্টিৰ যি এটা ভাল আজি ভাৰত চৰকাৰ বা অসম চৰকাৰৰ যি ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ যি আঁচনি যি ধাৰা সেই ধাৰাক আজি সকলো এই অঞ্চলত বসবাস কৰা ৰাইজে ভাল পাইছে সেইকাৰণে আজি নতুন যুৱ বিধায়ক আমাৰ কৃষ্ণ কমল তাঁতী ডাঙৰীয়া দেৱক আমি উষ্ম আদৰণিৰ আজি আমি কাৰ্যসূচী হাতত লৈছোঁ এতিয়া এই আজি 52-53 বছৰ বসবাস কৰা এই অৰুণাচল বৰ্ডাৰ আজি এই অঞ্চলত পিছপৰা অঞ্চলত আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ যি এই অঞ্চলত যিবোৰ সমস্যা আছিল সেই সমস্যাবোৰ আজি সমাধান কৰিবলৈ তেখেতসকলে যি হাতত লৈছে তাৰ কাৰণে এই অঞ্চলত বসবাস কৰা ৰাইজে ভাৰতীয় জনতা পাৰ্টি চৰকাৰক ভাল পাইছে বিশেষকৈ ছাত্ৰ সংগঠন আপচুৰ লগত যি চুক্তি হৈছিল সেই চুক্তিৰ দ্বাৰা আজি এই অঞ্চলত বসবাস কৰা ৰাইজৰ যি এটা শান্তিৰ পৰিৱেশ বাতাবৰণ সৃষ্টি হৈছে গতিকে আমি সকলোৱে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰক আমি সকলোৱে আদৰি লৈছোঁ সেয়েহে আজি আমি নতুন বিধায়ক মাননীয় কৃষ্ণ কমল তাঁতীক আমি সকলোৱে উষ্ম আদৰণি জনাইছোঁ আজি এই আদৰণিৰ দ্বাৰাই আমি অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে এয়া পুনৰবাৰ আমি আজি এমপি পঠিয়াই পুনৰবাৰ আমি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ গঠন কৰাত যেন এই অঞ্চলবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টিক সহায় কৰিব এই আজি নমুনা হিচাপে আপোনালোকে দেখিবলৈ পাইছে ইয়াত আজি আমাৰ যি আদৰণি সভা এই আদৰণি সভাত আজি বহু লক্ষ লক্ষ মানুহ আহি আজি ইয়াত উপস্থিত হৈছেহি আজি আমাৰ মাননীয় বিধায়ক দেৱক আদৰিবলৈ কাৰণে সেয়েহে মই অসমবাসী ৰাইজক কৈছোঁ যে আমি পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰক এই অঞ্চলৰ পৰা বিপুল ভোটত জয়যুক্ত কৰাব পাৰিম क'क्राझार नगरनि आरएनबी लामाजों थांनाय बागानसालि वार्ड नम्बर 8 आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजारां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों बे सानजारां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन किडनिकाव अन्थाइ जानाय आथिं आखाइ जरा जरा सानाय लिभार गाज्रि जालांनाय मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजारां इन्टारप्राइजआव लांफैनो हागोन सानजारां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन सानजारां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन